ক্ষেত্ৰত বাৰে দিছোঁ নগাঁও বাসী হিচাপে বা নগাঁৱৰ এজন যুৱক হিচাপে আমি নগাঁৱে কি পালোঁ এইমছখনো আপুনি লৈ গ'ল ৰহাৰ পৰা চাংচাৰিলৈ লৈ গ'ল না ইঞ্জিনিয়াৰিং কলেজ পালোঁ না এখন ভাল বিশ্ববিদ্যালয় পালোঁ একোটো নাপালোঁ পাইছোঁ নগাঁও মাছ মজিয়াত এটা টাৱাৰ পাইছোঁ তাত ঘড়ীটো লাগি থাকে এইটো কি কয় ন ক্লক টাৱাৰ নে কি সেইটোৱে পাইছোঁ তাৰ বাহিৰে একো পোৱা নাই নগাঁওবাসী হিচাপে এটা কথা ক'ব পাৰোঁ অভাৰ ব্ৰিজ কেইটামান পাইছোঁ সেইটো ক'ব পাৰোঁ সেইটো উন্নয়ন হৈছে বুলি ক'ব পাৰোঁ চেনি কলটো পুনৰ্জীৱিত হৈছে সেইটো ক'ব পাৰোঁ কাগজ কলটো জাগিৰোডৰ সেইটো উন্নয়ন হৈছে সেইটো ক'ব পাৰোঁ গতিকে আৰু উন্নয়ন হৈছে পাথৰ কওক শিল বালি কওক RS গান্ধীৰ লগত মিলি কৰক লাগিলে কাৰ লগত কৰক সেইটো আমাৰ ক'ব লগা একো নাই সুফাৰী কওক শিল বালি বা বালিৰ মহল কওক শিলৰ কুঁৱাৰী কওক সেইবোৰ উন্নয়ন হৈ আছে গৰু সিন্ডিকেট কওক সুফাৰীৰ সিন্ডিকেট কওক সেইবোৰ উন্নয়ন ঠিকেই হৈ আছে কিন্তু নগাঁওবাসীৰ যুৱক হিচাপে আশা কৰিছিলোঁ যে ৰহাত এইমছখন আহিছিল ৰহাতে থাকিব কিন্তু বহুতেই নাজানে কাৰণ গাঁৱৰ সেই ভিতৰৰ মানুহবোৰে বুজি নাপায় ৰহাৰ পৰা এইমছখন চাংচাৰিলৈ লৈ যে গ'ল আমাক পাহৰি যাব নালাগে কিন্তু যদি এইমছখন নগাঁৱত থাকিলেহেঁতেন কিমান যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পালেহেঁতেন ওচৰ চুবুৰীয়া ওচৰে পাজৰে কিমান ব্যৱসায়িক গঢ় লৈ উঠিলেহেঁতেন সেইটো আমি পাহৰি যাব নালাগে ৰাজনীতি কৰিব লাগে কিন্তু ইমান তললৈ নামি ৰাজনীতি কৰিব নালাগে আজিৰ দিনত ৰহাত একতাৰ মাটি ভেলু কিমান হ'লহেঁতেন আপুনি ভাবি চাওক এইমছখন থাকিলে যদি আজি চাংচাৰিত লৈ গ'ল চাংচাৰি মাটিৰ ভেলু আগতে কিমান আছিল আৰু ঠিক কিমান আছে পাৰ্থক্য কৰি চাব গতিকে সঁচা কথা সদায় উত্থাপনে কৰিব লাগিব গতিকে নগাঁওবাসী হিচাপে শিলৰ সিন্ডিকেট মানে শিলৰ কুঁৱাৰী সিন্ডিকেট বালিৰ সিন্ডিকেট বালিৰ মহলৰ সিন্ডিকেট সুফাৰী সিন্ডিকেট সেয়াই পাইছোঁ গৰু সিন্ডিকেট সেয়াই পাইছোঁ তাৰ বাহিৰেতো একো পোৱা নাই কিন্তু চাওক এটা কথা সত্য কথা কেতিয়াও ঢাকি ৰাখিব নোৱাৰে লুকুৱাই ৰাখিব নোৱাৰে আকৌ কৈছোঁ উন্নয়ন লাগিব মানুহক ৰাস্তা ঘাটৰ উন্নয়ন লাগিব সেইটো মই নুই কৰা নাই কিন্তু আপোনালোকে এবাৰ ডিব্ৰুগড়ত কি কয় ন ডিব্ৰুগড়ত আপোনালোকে কি বনাব বিধানসভা বনাব মিনি বিধানসভা বা মিনি সচিবালয় বনাই থাকক তাৰ আমাৰ ক'বলৈ একো নাই যদি ডিব্ৰুগড় মাছ মজিয়াত থকা মেডিকেলখনৰে অৱস্থা পয়া লগা প্ৰত্যেকটো ক্ষেত্ৰত দালালক পইচা দিব লগা হয় প্ৰমাণ মোৰ তাত নাই কিন্তু আমি জানো পেচেণ্ট আহিলে পেচেণ্টক ফাৰ্মাচীৱালাৰ নম্বৰ দি পঠাব পাৰে এনেকুৱা চলি আছে ভিতৰত কিন্তু আপুনি কেতিয়াবা বিপদত প্ৰিন্সিপালক যদি আপুনি ফোন মাৰে ডিব্ৰুগড় মেডিকেলত ফোন আপোনাৰ সাধাৰণ মানুহৰ ফোন নুঠায় কাৰ ফোন উঠাব মই কৈ দিওঁ আপোনাক মিনিষ্টাৰৰ ফোন উঠাব MLA ফোন উঠাব যদি MLA মানুহ হয় তেতিয়া ট্ৰিটমেণ্টটো ভাল হ'ব MLA ফোন কৰি দিব তাৰ ট্ৰিটমেণ্টটো ধুনীয়া হৈ যাব মন্ত্ৰীয়ে ফোন কৰি দিব তাৰ ট্ৰিটমেণ্টটো ধুনীয়াকৈ সুন্দৰকৈ হ'ব কিন্তু সেই যে দুখীয়া গাঁৱৰ যে ৰাইজ মানুহবোৰ সেই যে ট্ৰিটমেণ্টৰ যে এটা আশাৰ বতৰা লৈ যে যায় তাত মানে স্বাস্থ্যৰ কাৰণে বা চিকিৎসাৰ কাৰণে তেখেতসকলে যোৱাৰ পিছতহে সেই অনুভৱটো কৰে যে বেকাৰ আহিলোঁ এনেই আহিলোঁ ক'ৰবাত দেখুৱাতেন লাভ হ'লহেঁতেন সেই সৰু সৰু কথাবিলাক আপোনালোকে বুজি নাপাব দুখীয়াৰ মানুহৰ বেদনাবোৰ আপোনালোকে বুজি নাপাব মই ক'ব নাযাওঁ যে মই ইমান ডাঙৰ মানুহ মই বিৰাট জনাজাত মানুহ ইমান জানো মই সেইটো ক'ব নাযাওঁ মই সাধাৰণ এজন যুৱক হিচাপে যিখিনি কথা মই দেখিছোঁ বা যিখিনি মোৰ চকুৰ ওচৰত দেখি আহি আছোঁ ইমান দিনে দেখিয়ে আছোঁ তো গতিকে মই সেইখিনি কথা কিয় নোকোৱাকৈ থাকিম গতিকে মই কমেই তাত মোক সমালোচনা কৰে কোনোবাই মোক বেয়া পায় কোনোবাই মোক গালি পাৰে মোৰ ক'ব লগা একো নাই সত্য কথা সদায় উত্থাপন কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰি যাম গতিকে এইখন গণতান্ত্ৰিক দেশ গতিকে কথা কোৱাৰ অধিকাৰ চবৰে আছে গতিকে ময়ো ক'ব পাৰোঁ গতিকে মইনো ক'ত ক'ম ছ'চিয়েল মিডিয়াতে ক'ব লাগিব গতিকে ধন্যবাদ নমস্কাৰ জয় আই অসম